ফোনৰ বেটাৰী কিমান শতাংশ হলে পুনৰ চাৰ্জ কৰিব লাগে 10%, 20% নে 50%? নতুন ফোন কিনাৰ কিছুমাহ পিছত আমাৰ ফোনটোৰ বেটাৰী লাহে লাহে বেয়া হৈ যায় আৰু তাৰ পিছত আমি ভাবো এই ফোনটোৰ বেটাৰী শক্তিশালী নহয় বাবে এনেকুৱা হ'ল আসলতে নহয় যদি আপুনি ফোনটো কিনাৰ পিছত ফোনটোৰ বেটাৰীৰ সঠিক যত্ন ললেহেঁতেন তেন্তে এই পৰিস্থিতি নহলহেঁতেন আৰু এই বেটাৰীৰ যত্ন লোৱাৰ অৰ্থ হ'ল ইয়াক অতিমাত্ৰা গৰম নকৰা সঘনাই ফোন চাৰ্জিং কৰাটো এক প্ৰকাৰৰ অভ্যাসত পৰিণত হৈছে ফোনটোৰ বেটাৰী খালী হোৱাৰ লগে লগে বেটাৰী চাৰ্জ কৰিবলৈ আৰম্ভ কৰে কিন্তু এই কামটো কৰা উচিত নহয় সঠিকভাৱে নাজানে যে ফোনৰ বেটাৰী 10%, 20% বা 45% কিমান শতাংশ থাকিলে চাৰ্জ কৰিব লাগে তেওঁলোকৰ বাবে আজি আমি আগবঢ়াইছো এটি বিশেষ প্ৰতিবেদনটো ভাল লাগিলে শ্বেয়াৰ কৰিব যাতে সকলোৱে জানিব পাৰে ফোনটো পুৰণি হোৱাৰ লগে লগে ইয়াৰ বেটাৰীৰ জীৱনকাল পুৰণি হৈ পৰে কিন্তু বহু ক্ষেত্ৰত নতুন ফোন ব্যৱহাৰ কৰাৰ 3-4 মাহৰ ভিতৰত বেটাৰীৰ অৱস্থা বেয়া হৈ যায় তেতিয়া আমি ভাবো ফোনটো ভুলকৈ বাছি লোৱা হৈছিল আসলতে নহয় আমাৰ ফালৰ পৰা কিছু ভুলৰ বাবে ফোনটো দ্ৰুতভাৱে ডিচাৰ্জ হ'বলৈ আৰম্ভ কৰে চাৰ্জ কৰিবলৈ বেছি সময় লাগে বেছি সময় চাৰ্জ ধৰি ৰাখিব নোৱাৰে তাৰ পিছত আমি মাজে মাজে অভাৰ চাৰ্জ কৰি ফোনটো আৰু ইয়াৰ বেটাৰীটো মাৰি পেলাও ফোন চাৰ্জ কৰাৰ বেয়া অভ্যাস কম সময়ৰ ভিতৰতে কেইবাবাৰো অতি সোনকালে স্মাৰ্টফোনটো চাৰ্জ কৰি আমি এটা ডাঙৰ ভুল কৰোঁ উদাহৰণস্বৰূপে ধৰক এজনে 30 মিনিট ফোনটো ব্যৱহাৰ কৰিছিল ইয়াৰ ফলত তেওঁৰ ফোন চাৰ্জ মাত্ৰ 10% হ্ৰাস পালে কি কৰিলে তেওঁ হঠাতে 100% লৈকে আকৌ ফোনটো চাৰ্জ কৰিলে যদি এই প্ৰক্ৰিয়াটো গোটেই দিনটোত একাধিকবাৰে চলি থাকে তেন্তে ফোনটোৰ বেটাৰীৰ অৱস্থা অৱনতি ঘটিব কিমান শতাংশত ফোনটো চাৰ্জ কৰিব লাগে সাধাৰণতে হাফ লাইট ফোনবোৰৰ বেটাৰী লাইফ 2-3 বছৰ যিবোৰ লিথিয়াম আয়নৰ সৈতে নিৰ্মাণ কৰা হয় এনে এটা বেটাৰীৰ চাৰ্জিং চক্ৰ 300 পৰা 500 ইয়াৰ পিছত বেটাৰীৰ পাৰফৰ্মেন্স প্ৰায় 20% লৈ হ্ৰাস পায় এটা প্ৰশ্ন হয় ফোনটোৰ বেটাৰীৰ কিমান শতাংশ চাৰ্জ হ'ব লাগে আপোনাৰ ফোনটোৰ বেটাৰী প্লাগ ইন কৰাৰ আগতে ইয়াক অন্তত 20% ডিচাৰ্জ কৰিবলৈ দিয়ক অৰ্থাৎ যদি 20% তললৈ নামি যায় তেন্তে চাৰ্জ কৰক সঘনাই আৰু অপ্ৰয়োজনীয় চাৰ্জিং কৰিলে বেটাৰীৰ জীৱনকাল কম হ'ব পাৰে 100% চাৰ্জ কেতিয়াও ভাল নহয় যদি আপুনি ফোনটোৰ সৰ্বোত্তম বেটাৰী লাইফ পাব বিচাৰে তেন্তে ইয়াক কেতিয়াও 20%ৰ তললৈ বা 80%ৰ ওপৰলৈ যাবলৈ নিদিব আপুনি হয়তো ভাবিব পাৰে যে ফোনটো 100% চাৰ্জ হ'লে ই এটা সকাহ আপুনি নিশ্চিত হ'ব পাৰে কিন্তু সেয়া একেবাৰে ঠিক নহয় ফোনৰ বেটাৰীৰ বাবে 100% চাৰ্জ কেতিয়াও ভাল হ'ব নোৱাৰে লিথিয়াম আয়ন বেটাৰী সম্পূৰ্ণ চাৰ্জ হ'লে অতি উত্তাপ আৰু বিস্ফোৰণ হ'ব পাৰে 0% চাৰ্জ ফোনৰ বেটাৰীৰ বাবে ভাল নহয় 100% চাৰ্জো যেনেদৰে ফোনটোৰ বাবে ভাল নহয় ঠিক তেনেদৰে 0% চাৰ্জো ভাল নহয় স্মাৰ্টফোনৰ কথা আহিলে বেটাৰী সম্পূৰ্ণৰূপে শেষ হোৱাৰ পৰা বিৰত থাকক অৰ্থাৎ বেটাৰী চাৰ্জ কৰিবলৈ কেতিয়াও 0% লৈকে অপেক্ষা নকৰিব আপুনি 0%ৰ পৰা চাৰ্জ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে লিথিয়াম আয়ন কোষৰ চক্ৰৰ সংখ্যা কমি যাব আৰু চক্ৰৰ সংখ্যা কমি যোৱাৰ লগে লগে সেই অনুসৰি চাৰ্জৰ পৰিমাণ কমি যাব আৰু বেটাৰীৰ আয়ুও দ্ৰুতভাৱে শেষ হ'ব নিউজ ডেস্ক ৰিপৰ্ট দাপোন লাইভ 24